सजना जी मैनू যোনটো দোকানত আহিছিলোঁ এই দোকানখনৰ নাম নিউ ষ্টাৰ কাহিলীপালৰ পৰা লেফ্ট চাইডে সোমাই এইখন দোকান দেখা পাব লেফ্ট চাইডে খৰচা কম খৰচাতে মানে ধুনীয়া বস্তু এটা বনাই কেনে দিছে এতিয়া बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई खोज नहीं जाने मेरी जानी पर পৰা মানে এইটো ফ'কাছটো নাহিব পাৰে গোপ্ৰত কিন্তু এইপিনে চাপাই এইটো মই মানে পুৰা ডাইৰেক্ট দেখা পাই আছে আৰু এইটো চাইডে আপোনাৰ শুক্লেশ্বৰ আৰু এইটো চাইডে গোটেইখিনি দেখা পায় মজি মানে ব্ৰহ্মপুত্ৰৰ ওচৰত মানে এনেকুৱা লাগিছে কি এইটো আপোনাৰ যোনটো পানীৰ হাৱাটো মানে ইমান তো সেইটো কাৰণে আমি অলপ বেছি দূৰত আছোঁ মানে ওচৰত যাম চেনেল বি লাইভ ব্লগছ তো আজি আহি গ'ল এটা নতুন ব্লগৰ সৈতে বি লাইভ ব্লগছ তো আৰু এটা কথা আজি হ'ল আমাৰ GMCৰ যোনটো নতুন স্পেচিয়েলিটি হস্পিটেলটো এইটো আজি অপেনিং হ'ব তো আজি মামা আৰু যোনবিলাক আছে চব গোটেইবিলাকে আহিব আৰু ৰাস্তাটো চাওক না কি মজা বনাই দিছে তো ইয়াৰ আগতে বহুত বেয়া আছিলে তো এতিয়া চাওক ৰাস্তা পুৰা চিকচিকীয়া কৰি দিছে বাই গড চাইছানে কিমান ডেভেলপ কৰিলে এতিয়া খুলিব চাওক সেইটো ছুপাৰ স্পেচিয়েলিটিটো আজি খুলিব তো সেইটো কাৰণে মামুহঁতে আহিব আজি মামা আমাৰ চিনিয়ে পায় কোন মামা তো চাওক ৰাস্তা পুৰা এইবিলাক চব ব্লক কৰি দিছে এইটো চাইডে ওৱান ৱে এতিয়া যাব দি আছে দক্ষিণ গাঁৱত মানে কাম এটা আছে মোৰ সেইটো কামটো হ'ল চিট কভাৰটো চাওক না পুৰা ফাটি গৈছে তো এইটো লগাব লাগিব চিট কভাৰ তো এতিয়া আহিছোঁ খোলা আছে নাই কোনখন হয় এইখনেতো হয় নিউ ষ্টাৰ কাৰ হট মানে ইয়াতে গোটেই আছে চিট কভাৰ চব লগাই দিয়ে তো সুধি এইখনে দোকান হয় য'ত চিট কভাৰ পাব কম দামতে পাব আৰু ভাল দোকান আৰু ধুনীয়াকৈ ইয়াতে লগাই দিব গোটেইখিনি তো অসম চেনেল সেইবিলাক কি চাই আছে তো এতিয়া কথা পাতি আছোঁ লগাম কালাৰটো সুধিব কোনটো লগাম তো এইটো কথা পাতি লওঁ আমি হৈ গ'ল মোৰ কামটো আৰু যোনটো দোকানত আহিছিলোঁ এই দোকানখনৰ নাম হ'ল নিউ ষ্টাৰ হট মানে আপোনাৰ দক্ষিণ গাঁৱৰ ফালে লেফ্ট চাইডে সোমাই আহিলে কাহিলীপালৰ পৰা লেফ্ট চাইডে সোমাই এইখন দোকান দেখা পাব লেফ্ট চাইডে তো ধুনীয়াকৈ বনায় দাদাসকলে তো হৈ গ'ল পূৰা চিটটো চাওক কি মজা দি দিছে পূৰা ভাল লাগিছে আৰামো আছে এতিয়া আৰু কম পইচাতে কম খৰচাতে মানে ধুনীয়া বস্তু ইয়াতে বনাই কেনে দিছে এতিয়া টেনশ্যনে নাই চলো হৈ গ'ল গোটেইখিনি আমাৰ মজা ভাল লাগিছে তো ওলাও ইয়াৰ পৰা তো মাই গড আজি টিভি টাৱাৰৰ পিনেও জামটো কিহৰ কাৰণে লাগিছে মই কৈছিলোঁৱে ছুপাৰ স্পেচিয়েলিটি যোনটো বনাই আছে হস্পিটেলখন মেডিকেলটো তো সেইটো অপেনিং হ'ব তো সেইটো কাৰণে আহিছে তো সেইকাৰণে পূৰা জাম লাগি আছে ইমান পুলিচ এইটো জেগাততো নাথাকে এনেকুৱা পুলিচ তো আজি সেইটো কাৰণে পুলিচ আৰু গোটেইখিনি চাওক ৰাস্তা আৰু চাওক না গুৱাহাটী মেডিকেল কলেজৰ ওচৰত আজি এনেকুৱা পৰিস্থিতি কি ধুনীয়া লাগিছে চাওক মাই গড চাওক না বেনাৰ চেনাৰ লগাই উৎপাত এইপিনে পুলিচ সেইটো চাওক কি লাভলি এইটো চাইডে আৰু চাওক না ৰাস্তা চাওক মাই গড এনেকুৱা লাগিছে কাৰোবাৰ বিয়া খাব আহিছোঁ নেকি চাওক না কি মজা লাগিছে ইয়াৰ মাই গড চব পিনে মানে লগাই দিছে এইবিলাক কাপোৰ চাপোৰ আৰু এইপিনে চাওক তাকো GMC এইটো আৰু এইটো চাইডে ৰাস্তাটো আৰু মালিগাঁৱত পালোঁ জাষ্ট নাও কামাখ্যা গেটৰ ওচৰত পালোঁ আৰু জাম চাওক না লাভলি কৈ লাভ নাই কিন্তু জামত পূৰা হাৰাশাস্তি খাব লাগিব আৰু এইটো কথাৰ কাৰণে এইটো জেগাত অহাতকৈ নাহাই ভাল আৰু এনেকুৱা লাগে এইটো জেগাত আহিলে মাই গড ক'ত আহি গ'লোঁ বতৰটো বেয়া কৰিছে তো আমিনগাঁও যাই পাব লাগিব আমি জয় কামাখ্যা মা কি জয় এইটো কামাখ্যা গেট আৰু গাইজ বৰষুণটো এতিয়া মানে বহুত পিকআপ বাঢ়ি গৈছে সেইকাৰণে মানে এতিয়া কেমেৰাটো ভিতৰত থৈ দিওঁ মানে ভিতৰত যাওক আৰু কেমেৰাটো আৰু উপায় নাই কাৰণ যিহেতু যি বৰষুণ আৰু এতিয়া কেমেৰাটো ভিতৰত একেবাৰে আৰু যেতিয়া বৰষুণটো কমিব তেতিয়া আপোনালোকৰ লগত কথা পাতিব আৰু পাতিব পাৰোঁ বাৰু এতিয়া ভিতৰত যাওঁগৈ আৰু লাগিছিল যে বৰষুণটো বহুত দিব বাট এতিয়া আপোনালোকৰ আমি যেনেকুৱা আদাবাৰী পাৰ কৰিলোঁ সেনেকুৱা বৰষুণে কমি গ'ল এতিয়া ব্ৰহ্মপুত্ৰ দলং পাম আৰু এতিয়া এই জেগাটোত আছোঁ
তো দলংটো পাৰ হৈ কিনে ডাইৰেক্ট একে মটৰ ব্লগিঙত লগ পাম আৰু কি কয় এটা কথা আছিল ভাবিছিলোঁ যে বৰষুণটো বহুত দিব বাট আপোনালোকৰ মালিগাঁৱৰ এৰিয়াটোতে দি আছিল এইটো কাৰণে এতিয়া আৰু বৰষুণে নাই পূৰা একো আৰু নাই আৰু আজি এতিয়া মই পালোঁ মানে জালুকবাৰী পাৰ হৈ এতিয়া আপোনাৰ শৰাইঘাট ব্ৰিজৰ আগত চাই লওক মানে যিমান ট্ৰাক আছিল যাব দিছে যিমান ট্ৰাক আছিলে গোটেই মানে ৰিটাৰ্ণ পঠাই দি আছে তো মানে ইয়াতে মানে আমাৰ এইটো চাইডে যাব দিয়া নাই হাইৱে পিনে কাকোকে যাব দিয়া নাই যিমান গাড়ী আছিল চব যাব দিছে আহিছে চাগে আজি কোনোবা অহা কথা আছিলে নহয় তো চব আহি আছে তো এইপিনে চাই লওক ট্ৰাকবিলাক আপোনালোক পাৰিলে অলপ মানে কেমেৰাত শ্ব' নকৰিব পাৰে চাওক এইটো চাইডে পুৰা জাম মানে গোটেই ট্ৰাকবিলাক সেইটো চাইড যাব দিয়া নাই চব মানে বাহিৰটা চাৰিলি পিনে ঘূৰাই দিছে ৰাস্তা ক'ব গ'লে গোটেই ৰাস্তা ব্লক কৰি ৰাখিছে গোটেই ৰাস্তা ব্লক কৰি ৰাখিছে এইটো কাৰণে এতিয়া ৰং চাইড দি যাব লগা অৱস্থা হৈ গৈছে তো নক'ব আৰু তো ইমাৰ্জেঞ্চি হয় তো সেইটো কাৰণে এতিয়া ৰং চাইড দিয়ে যাব মাই গড এইপিনে চাব পাৰে দুৰ্গা পূজা আহি গ'ল সেইটো চাওক এইটো চাইডে পূৰা দুৰ্গা মা মূৰ্তি পূৰা ৰেডি হৈ গ'ল তো মানে দুৰ্গা পূজা লাগিছে আৰু মানে ন মানে সেইটোৱে আৰু ক'ব পাৰি দুৰ্গা পূজাটো অলপ দুৰ্গা পূজা লাগিছে গাত মইনা দুৰ্গা পূজা লাগিছে গাত পূজা আহি গ'ল 11 তাৰিখৰ পৰা পূজা ষ্টাৰ্ট চবে এতিয়া বজাৰ কৰি আছে পূৰা বজাৰ কৰি আছে মইতো কাপোৰ চাপোৰ নিকিনো কিন্তু মোৰ অলপ পইচা বেছি হৈ গ'ল সেইটো কাৰণে তো এই অসম চানমে ল'ব সেই জাঙি এটা ল'ব এই আমি আমিনগাঁৱৰ পৰা এতিয়া যাই আছোঁ লগৰ এটা ঘৰত সেইটো কাৰণে এতিয়া গলিটো সোমাই আছে কিন্তু ৰাস্তাটো অলপ মানে অদ্ভুত ৰাস্তা এই উৰি যাওঁ তাৰ মানে মাজত আহিছিলে সেইটোৱে আৰু তো এতিয়া পাম আৰু তো সেইটো কাৰণে তাক ফোন কৰ তো সেইটো কাৰণে এতিয়া যাই আছোঁ তো গাইজ ফাইনেলি আহি পালোঁ আমি আমিনগাঁও তো আমিনগাঁৱৰ পৰা মানে এইটো চাইডৰ পৰা আপোনালোক এটা ৰাস্তা দেখাই আছোঁ সেইটো চাওক দূৰণিৰ পৰা মানে এইটো ফ'কাছটো নাহিব পাৰে গ'প্ৰত কিন্তু এইপিনে চাওক মাই গড এই অলপ দেখা পায় কিন্তু পাৰিলে অলপ জুম কৰি দিম তো সেইপিনে মানে যোনটো কামাখ্যাৰ নতুন ৰাস্তাটো যে বনাইছে এইটো চাইডৰ পৰা দেখা পায় এইটো মই মানে পূৰা ডাইৰেক্ট দেখা পাই আছোঁ কিন্তু কেমেৰাত অলপ মানে ফ'কাছটো কম আহিব পাৰে এইটো চাওক চিধা অলপ ৰঙা মাটি আছে এইটো চাইডে আৰু ৰঙা অলপ টাইপ মানে কিবা অলপ মানে ৰাস্তাৰ চাইডৰ মানে ডিভাইডাৰবোৰ আছে তো সেইটো পূৰা দেখা পায় আৰু এইটো চাইডে আপোনাৰ শুক্লেশ্বৰ আৰু এইটো চাইডে গোটেইখিনি দেখা পায় মজা চাওক না তো এনেকৈ ভাল লাগিছে ন মানে এনেকৈ বহি মানে ব্ৰহ্মপুত্ৰৰ ওচৰত মানে এনেকৈ লাগিছে কি মানে বিচৰ ওচৰত মানে বহি আছোঁ মানে বিচৰ ওচৰত মানে এনেকৈ বঢ়িয়া লাগিছে আৰু ধুনীয়া বতাহ নেচাৰেল মানে এইটো আপোনাৰ যোনটো পানীৰ হাৱাটো মানে ইমান ধুনীয়া লাগে আৰু এইপিনে পানীত যেনেকৈ ঢৌ মাই গড লাভলি তো সেইটো গ'ল আমি আমিনগাঁৱৰ পৰা ওলাই গ'লোঁ আৰু এটা কাৰণত ভিডিঅ'টো কৰিব নোৱাৰোঁ কিয় অলপ মানে বহুত প্ৰব্লেম হ'ল মানে মই আহিছিলোঁ অসম চানাম মই অলপ ভাত চাত বনালোঁ মানে গোটেইখিনি বহুত মানুহ মিনিমাম নহ'লে আপোনাৰ 300-400 মানুহৰ 200-300 মানৰ মানুহৰ মানে খানা বনালোঁ মানে ভাতটো বনালোঁ এটা সৰু ক্লিপ মই দি দিম মানে বহুতখিনি হেৰি কৰিলোঁ তো সেইটো কাৰণে ভিডিঅ'টো বনোৱা নহ'ল কামত ব্যস্ত থকা গ'ল তো সেইটো কাৰণে এতিয়া ইয়াৰ পৰা আমিনগাঁৱৰ পৰা ওলালোঁ তো এতিয়া ৰাতি ৰাস্তাত আপোনালোকে দেখা পাইছে কোৱালিটি কেনেকৈ আছে আপোনালোকে চাই লওক ব্ৰিজ আমাৰ অসমৰ মৰমৰ শৰাইঘাট ব্ৰিজ মাই গড লাভলি তো আজি কাৰণে ভিডিঅ'টো এইখিনি আছিলে তো ভিডিঅ'টো চাই যদি ভাল পাইছে তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব ইয়াৰ আগৰ ভিডিঅ'ত যেনেকৈ মৰম দিছে তো এইটো ভিডিঅ'টো মৰম দিব আৰু কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিব শ্বেয়াৰ কৰি দিব তো আজি কাৰণে এইখিনিয়ে তো বাই টাটা See you next sayonara নহয় next vlog লগ পাই আছোঁ আহি আছে বিলেপ ব্লগছ নেক্সট ব্লগত চলো লেটছ গো